নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আটাইৰে ভাল। নতুনকৈ বস্তু এটা বনাইছিলোঁ আৰু খাবলৈ যথেষ্ট টেষ্টি হৈছিলে। মই অৱশ্যে নতুনকৈ খাইছোঁ, বহুতে হয়তো আগতেই ট্ৰাই কৰি পাইছে। মই বনাই খুবেই ভাল পালোঁ, লগতে খায়ো ভাল পালোঁ আৰু সেয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। সেইদিনা মানে হাজবেণ্ডে এনেকৈ বজাৰৰ পৰা এইটো ভেজ চয়া চাপ এটা কিনি আনিছিল, এনেকুৱা টেমা এটা। আৰু মই ঢাকনিখন খুলি আপোনালোকক দেখাইছোঁ। এনেকুৱাকৈ থাকে ভিতৰত, ষ্টিক এডালত এই চাপকেইটা এনেকৈ থাকে। আৰু মই এফালে গৰম পানী কৰি উতল অহা গৰম পানীত এনেকৈ এই ষ্টিক কেইডাল দি দিছিলোঁ আৰু কিছু সময়ৰ বাবে এইখিনি ধুনীয়াকৈ উতলিবলৈ ৰাখি দিছিলোঁ। এইখিনি ভালদৰে উতল অহাৰ পিছত ঠাণ্ডা হ'বলৈ দি এই ষ্টিক কেইডাল মই ধুনীয়াকৈ এইকেইডাল উলিয়াই ল'লোঁ আৰু দেখিবলৈ এনেকুৱা হয়। আৰু এতিয়া এইখিনি ষ্টিক কেইডালৰ পৰা মই এই চয়া চাপকেইটা উলিয়াই ল'লোঁ। খাবলৈ প্ৰায় চয়াবিনৰ নিচিনাই হয় আৰু এইখিনি এতিয়া মই সৰু সৰুকৈ কাটি ল'ম। এনেকুৱাকৈ কাটি ল'লে মছলাখিনি ভালদৰে ভিতৰত সোমাই যাব আৰু খাবলৈও টেষ্টি লাগিব। দেখিবলৈ বস্তুকেইটা এয়া দেখিছে এনেকুৱা। আৰু এফালে মই অলৰেডি কেৰাহী পাতি লৈছোঁৱে আৰু কেৰাহীত অকণমান ৰিফাইন তেল দি মই এই চাপকেইটা সৰু সৰুকৈ কাটি যে লৈছিলোঁ এইখিনিত নিমখ অকণমান দি এইখিনি ভালদৰে ৰঙচুৱা হোৱাকৈ এটা এটাকৈ এনেকৈ ভাজি লৈছোঁ। এয়া দেখিবলৈ এনেকুৱা হৈছে। এইফালে মই পিঁয়াজ লগত দিছোঁ বিলাহী আৰু কেইফুটামান নহৰু আৰু আদা, এইখিনি মই ভালদৰে গ্ৰাইণ্ড কৰি ল'ম, মানে গ্ৰেভিখন বনাবলৈ। এইখিনি ভালদৰে গ্ৰাইণ্ড কৰি ল'লোঁ আৰু কেৰাহী এখনত এক্সট্ৰাকৈ মই অকণমান চেনি দিলোঁ আৰু দিলোঁ এখিলা তেজপাত। ইয়াতে মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া দিম মই ইয়াতে এই বনাই লোৱা পেষ্টটো। বহুতে কাজুও দি দিয়ে, মই দিয়া নাই। খুব চিম্পলকৈ বিলাহী আৰু পিঁয়াজৰ সৈতে বনাইছোঁ আৰু এইখিনি মই পেষ্টখিনি ইয়াতে ঢালি দিছোঁ আৰু এইখিনি কম জুইতে ধুনীয়াকৈ তেল ওলোৱালৈকে এইখিনি ভাজি ল'ম। এইখিনি ধুনীয়াকৈ মই ভাজি লৈছোঁ আৰু এতিয়া ইয়াতে দিম সোৱাদ অনুযায়ী নিমখ, আৰু নিমখটো অকণমান কমাই দিম কাৰণ অলৰেডি মই তাতে নিমখ দি দিছোঁ। নিমখ দি দিলোঁ আৰু দিম অলপমান হালধি আৰু এইখিনি আকৌ এবাৰ ধুনীয়াকৈ লৰাই তেল ওলোৱালৈকে মই এইখিনি ভাজি ল'ম। গ্ৰেভিটো আপোনাক যেনেকুৱা হিচাপত লাগে সেনেকুৱাকৈ লৈ ল'ব। এইখিনি অলৰেডি মোৰ ফ্ৰাই হৈ গৈছে। এতিয়া মই এই ভেজ চয়া চাপকেইটা ইয়াতে কাটি লোৱা টুকুৰাকেইটা মই ইয়াতে এনেকৈ দি দিছোঁ আৰু যিহেতু অলৰেডি মই ফ্ৰাই কৰি লৈছোঁৱে, গতিকে বেছি সময় নালাগে। এই আটাইখিনি ধুনীয়াকৈ ভাজি ইয়াতে মই অকণমান পানী দি লৈছোঁ। মই অলপ শুকানকৈয়ে ৰাখিম কাৰণ মই দাইল বনাইছোঁৱে। তো এইখিনি এতিয়া ভালদৰে মিক্স কৰি এইখিনি অলপ সময় মই আকৌ উতলিবলৈ ৰাখি দিম, যাতে মছলাখিনি টুকুৰাকেইটাৰ ভিতৰত ধুনীয়াকৈ সোমাই যায় আৰু খাবলৈ টেষ্টি লাগে। এতিয়া ইয়াতে এখন ঢাকন লগাই দিছোঁ অলপ সময়ৰ বাবে আৰু অলপ পিছত ৰেডি হৈয়ে যাব। খুব চিম্পল হয়, প্লাছ খাবলৈ যথেষ্ট টেষ্টি হয়। পানীটো শুকাই আহিলে এতিয়া লাষ্টত মই অকণমান দিছোঁ এয়া চাহী গৰম মছলা, চিম্পল গৰম মছলাটোও দিব পাৰে আৰু দিছোঁ অকণমান কচুৰি মেথি। ধনিয়াৰ পাত থাকিলে ধনিয়াৰ পাতো দিব পাৰে, মোৰ নাছিল গতিকে মই কচুৰি মেথিয়ে দি দিছোঁ। আৰু দেখিবলৈ বস্তুটো এনেকুৱা হৈছে। আকৌ অকণমান কচুৰি মেথিৰ ফ্লেভাৰটো আহিবৰ বাবে ঢাকনিখন গুচাই দিলোঁ অলপ সময় ৰাখি। আৰু এয়া আমাৰ এয়া ভেজ চয়া চপটো এয়া এনেকৈ ৰেডি হৈ গ'ল আৰু সঁচাকৈয়ে খাবলৈ যথেষ্ট টেষ্টি হৈছিলে। এবাৰ মই ওচৰৰ পৰা দেখাইছোঁ ৰ'ব। এয়া দেখিবলৈ ধুনীয়া হয়। এইফালে মই অলৰেডি ভাত এয়া বাঢ়ি লৈছোঁ আৰু লৈছোঁ অকণমান ভেজ চয়া চপ।
এনেকুৱা হৈছে যিহেতু মই শুকানকৈ বনাইছিলোঁ ভাতৰ লগত গৰম গৰম এয়া দাইলো লৈ লৈছোঁ আৰু লৈছোঁ এটা জলকীয়া তো আজিৰ মোৰ এই থালিখন ৰেডি হৈ গৈছে এনেকুৱাকৈয়ে খালোঁ আৰু যিহেতু নতুন সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ